হাই গাইজ আজি বেগ চেক লৈ পেলাই ওলাইছোঁ এইফালে বেগত মানে বেছি একো নাই পাৰ্টি বক্স আছে আৰু অলপ আলু পিঁয়াজ চিয়াজ অকণমান কিবা কিবি আছে আৰু তো আজি মানে এটা খানা খাব পৰা নতুন জেগা এটাত গৈ আছোঁ আৰু আপোনালোককো সেই জেগাটো চিনাকি কৰি দিওঁ এতিয়া ব'লক প্ৰথমতে বাহনখন উলিয়াই লওঁ আৰু এইজন আমাৰ গ্ৰুপৰ মৰমৰ কমল দা আৰু আমাৰ মানে গেছটো শেষ হৈ গৈছিলে সেইকাৰণে আমি ৰাতিপুৱাই দোকানত গেছটো ৰিফিল কৰি ল'লোঁ তাৰ পাছত গাড়ীত গান লগাই বাহিৰৰ গাড়ী মটৰ চাই গৈ পালোঁগৈ এখন গাহৰিৰ দোকানত আৰু তাৰ পৰা 1 কিলো লাহৰি লৈ লৈছোঁ তাৰ পাছত চিধা গৈ পালোঁ ঠাইখিনিত য'ত আজি খানাটো খাম কিন্তু আহিয়ে দেখিলোঁ হাউচ ফুল হৈ আছে আৰু আজিৰ ঠাইখিনি এনেকুৱা বহুত ধুনীয়া লোকেশ্যনটো লাগে যদি কমেণ্ট কৰা কমেণ্ট বক্সটো ফ্ৰী হৈ আছে আৰু এইফালে এজন লগৰে পুৰা খৰি বিচাৰত লাগি গৈছে আৰু এজনে একদম পুৰা পাচলি কটাত লাগি গৈছে আৰু এফালে পুৰা গাহৰি বইল দিয়া হৈ গৈছে আৰু ময়ো অলপ মিউজিক লগাই পেলাই গাহৰি বনোৱাত অলপ হেল্প কৰি দিছোঁ আৰু এইফালে দেখিছেনে আজি মেইন আইটেমটো হৈছে গাহৰি সেইটো কাৰণে চবে ভেবা লাগি চাই আছে আৰু গাহৰিখিনি সঁচাকৈ দেখিবলৈ যে ইমান ধুনীয়া হৈছে আৰু খাবলৈও যে বহুত ধুনীয়া হৈছিলে আৰু এয়া আমাৰ মেইন ডিছ একদম পুৰা ৰেডি হৈ গৈছে চবে একদম খানা খাবৰ কাৰণে ডিছবিলাক একদম নাচি লৈছে দেখিছেনে আৰু শেষত গোটেইকেইটা একেলগতে ভাতকেইটা খালোঁ ভালো লাগে কেতিয়াবা একেলগতে এনেকৈ খানা চানা খাই আপোনালোকে যায়নে কেতিয়াবা কমেণ্ট কৰিব আৰু শেষত চবে অলপ নাচি মেলি ঘৰমা বুলি উভতিলেও ঘৰ আহি পাওঁতে সন্ধিয়াই হৈ গৈছিলে তো গাইজ আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ এতিয়ালৈ আহিছোঁ বাই